আপোনালোকে থাম্বনেইলটো দেখিয়ে গম পাইছে যে ফটো কাটিং আৰু চেঞ্জ বেকগ্ৰাউণ্ড কেনেকৈ বনাব লাগিব। প্ৰথমতে আপোনালোকে আহিব লাগিব গুগললৈ। গুগলত সাৰ্চ কৰিব লাগিব ৰিমুভ বিজি। অ'কে কৰিব লাগিব। অ'কে কৰাৰ পিছত আপলোড ইমেজ তাত অ'কে কৰিব লাগিব। তাৰপিছত মই ফটো এখন ইয়াৰ পৰা লৈছোঁ। প্ৰথমতে ফটোখন কাটিম, তাৰপিছত বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি দেখাম। ফটোখনত অ'কে কৰিম। 2 ছেকেণ্ডতে ফটোখন কাটি হৈ যাব। চাওক আপোনালোকে ফটোখন কাটিং হৈ গ'ল। কাটিং হোৱাৰ পিছত আপোনালোকে দেখিছে অতি সহজতে ফটোখন কাটিং হৈ গ'ল। তাৰপিছত আপোনালোকে এডিটত যাব। এডিটত গৈ আপোনালোকে যদি আপোনালোকৰ গেলেৰীত ছেভ থকা বেকগ্ৰাউণ্ডটো দিব বিচাৰে তেতিয়াহ'লে আপোনাক ইয়াত দবাব। মই 2খনমান বেকগ্ৰাউণ্ড ছেভ কৰি থৈছোঁ, ইয়াৰ ভিতৰত এখন দি দেখুৱাইছোঁ আপোনালোকক। অ'কে কৰিব। এয়া দেখিলে আপোনালোকে বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ গ'ল। ফটোখন কিমান ধুনীয়া লাগিছে। আৰু তাৰপিছত যদি আপোনালোকে ফটোখন ব্ৰাৰ কৰিব বিচাৰে অকণমান, তেতিয়াহ'লে ইয়াত আপোনাৰ 3টা অপশ্যন দেখাইছে। এইটো অলপ হালকাকৈ কৰিব পাৰি, দেখিলে আপোনালোকে। তাৰপিছত যদি বোলে ইয়াতকৈ অকণমান বেছি কৰিব বিচাৰে, তাৰপৰাতকৈ বেছি কৰিব বিচাৰিলে এয়া। তাৰপিছত আপোনালোকৰ ৰিমুভ বিজি এপছত আপোনালোকৰ ব্ৰেক চাইডবোৰ দিয়া আছে, তলত চাব পাৰে আপোনালোকে। এয়া দিলে 1 নম্বৰ হালকা। 3টা অপশ্যন দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে কোনটো ভাল লাগে। ইয়াত কেইবাটাও দি থোৱা আছে, যোনটো ভাল লাগে নিজৰ পচন্দ লাগে সেইটোৱে আপোনালোকে কৰিব পাৰিব। তাৰপিছত আপোনালোকে এইটো কৰাৰ পিছত আপোনালোকৰ এইটো 1 নম্বৰটোৱে ঠিক আছে, মানে ফটোখন ধুনীয়া দেখিব। তাৰপিছত আপোনালোকে ছেভ কৰিব লাগিব। কাৰ চিনটো দেখিছে, কাৰ চিনটোত অ'কে কৰিব। কাৰ চিনটোত অ'কে কৰাৰ পিছত ডাউনলোড ইমেজ তাত অ'কে কৰি দিব। হৈ গ'ল, আপোনালোকৰ ফটোখন গেলেৰীত আহি যাব। এবাৰ চাওঁ গেলেৰীত। এখন গেলেৰীত আহি গ'ল ফটোখন। তাৰপিছত বন্ধুসকল, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।